চাওক আমি ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যালয়ত এতিয়ালৈকে 4বাৰ আমি আহিছোঁ ক'বলৈ। এইকাৰণে আহিছোঁ কাৰণ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত যেতিয়া সাংঘাতিক ধৰণে মানুহৰ বিলৰ তাৰতম্য হৈছে, তেতিয়া আমি গোটেই কথা বতৰাবিলাক চাওঁতে আমি দেখিছোঁ যে এই স্মাৰ্ট মিটাৰ যে আমাৰ ঘৰত সংযোজন কৰিলে সম্পূৰ্ণৰূপে চৰকাৰী চাৰ্কুলাৰ, চৰকাৰী নটিফিকেশ্যন, চৰকাৰী বিধিবদ্ধ প্ৰক্ৰিয়া, চৰকাৰী SOP, চৰকাৰে উলিওৱা সকলো ধৰণৰ নীতি নিয়ম জলাঞ্জলি দি কেৱল আৰু কেৱল কোম্পানীৰ পৰা কমিশ্যন পোৱাৰ স্বাৰ্থত অসম চৰকাৰ শক্তি বিভাগে আৰু APDCL মিলি আমাৰ দুখীয়া মানুহৰ ঘৰত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই দিলে। প্ৰথম কথা যিখন গেজেট নটিফিকেশ্যন তাত বাৰম্বাৰ কৈছিলে যে 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰথম প্ৰিফাৰেঞ্চ দিব লাগে চৰকাৰী কাৰ্যালয়, ইণ্ডাষ্ট্ৰি আৰু হাই ভেলু কমাৰ্চিয়েলত, কিন্তু তাত তেওঁলোকে গুৰুত্ব নিদি ডাইৰেক্ট টাৰ্গেট কৰি ল'লে ঘৰুৱা গ্ৰাহকক, ডমেষ্টিক কনজিউমাৰক, কাৰণ কেৱল 10% চৰকাৰী অফিচ আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চিয়েল, গতিকে তেওঁলোকে বেছি কনজিউমাৰৰ ঘৰত লগোৱাৰ স্বাৰ্থৰ অৰ্থাৎ বেছিকৈ মিটাৰ কিনা আৰু ব্যৱহাৰৰ স্বাৰ্থত তেওঁলোকে ঘৰুৱা গ্ৰাহকক টাৰ্গেট কৰিলে। দ্বিতীয়তে আপোনালোকে চাব তেওঁলোকে বনোৱা নীতি নিয়ম অনুসৰি কোনো ধৰণৰ তেওঁলোকে ৰাজহুৱা সভা, সজাগতা সভা পতা নাই, কোনো ধৰণৰ তেওঁলোকে আমাক ইণ্টিমেশ্যন ইণ্ডিভিজুৱেল লেটাৰ দিয়া নাই, কোনো ধৰণৰ তেওঁলোকে আমাক মিটাৰ ৰিপ্লেচমেণ্ট শ্লিপ দিয়া নাই। ইয়াত লিখিছে চাওক, ইয়াত 5 নম্বৰ মিটাৰ ৰিপ্লেচমেণ্ট শ্লিপ MRS বুলি কৈছে, অৰ্থাৎ যিখন হালধীয়া কাগজ আমি পূৰ্বতে নিজৰ গাঁঠিৰ ধনেৰে কিনি লোৱা যিটো মিটাৰ আমাৰ ঘৰত লাগি আছিলে সেই মিটাৰটো সলনি কৰিবলৈ হ'লে তেওঁলোকে কৈছিলে যে এখন হালধীয়া কাগজ থাকিব, তাত পুৰণি মিটাৰ নাম্বাৰ, নতুন মিটাৰ নাম্বাৰ, লাষ্ট ৰিডিং পুৰণি মিটাৰ আৰু ষ্টাৰ্টিং নতুন মিটাৰ ৰিডিং সকলো থাকিব, বাওঁফালে গ্ৰাহকৰ চহী থাকিব, সোঁফালে APDCL অফিচাৰ চহী থাকিব। সেইখন দিয়াৰ পাছত সম্পূৰ্ণ সন্মতি লোৱাৰ পাছতহে সেই মিটাৰটো সলনি কৰিব পাৰিব। এই মানুহবিলাকক সোধক, কাকো একো তেওঁলোকে নীতি নিয়ম নামানিলে, কোনো এখন কাগজো দিয়া নাই, নিদিয়াকৈ তেওঁলোকে চোৰৰ নিচিনাকৈ মানুহক কৈছে যদি স্মাৰ্ট মিটাৰ নলগায় তেতিয়াহ'লে জেলত যাব লাগিব, যদি স্মাৰ্ট মিটাৰ নলগায় তেতিয়াহ'লে 50,000 টকা ফাইন হ'ব বুলি কৈ বুদ্ধি কৰি ভয় ভাবুকিয়ে তেওঁলোকে মিটাৰবিলাক লগাই দিলে। গতিকে এই 2 নম্বৰী মিটাৰ আমি কেতিয়াও ৰাখিব নোৱাৰোঁ। এই মিটাৰটো সম্পূৰ্ণৰূপে 2 নম্বৰী। আমাক যদি এইখিনি তেওঁলোকে ক'লেহেঁতেন আমি কেতিয়াও এই মিটাৰ লগাবলৈ নিদিলোহেঁতেন। গতিকে যিটো মিটাৰ 2 নম্বৰী কৰি আমাক ঠগি লগাইছে সেই মিটাৰটো কেতিয়াও আমি ৰাখিব নোৱাৰোঁ। গতিকে আমাক নোকোৱাকৈ কোনে লগালে, কি কাৰণে লগালে, APDCLৰ নামত কোনোবা ডকাইতে লগালে, চোৰে লগালে, সেইখিনি আমি নাজানো। গতিকে আমাৰ ঘৰত পৰি থকা মিটাৰখিনি আমি পৰ্যায়ক্ৰমে ঘূৰাই দিছোঁ। আমাৰ এটাই কথা, যি পৰ্যন্ত আমাক পুৰণা মিটাৰটো ঘূৰাই নিদিব, যিটো আমি কিনি লোৱা মিটাৰ, সেই পৰ্যন্ত আমাৰ প্ৰতিবাদ কেতিয়াও স্তব্ধ নহয়। আমি পৰ্যায়ক্ৰমে সকলো মানুহে ইয়াত মিটাৰবিলাক, যিবিলাক মিটাৰ আমাৰ ঘৰত পৰি আছে, যিবিলাক মিটাৰ আমাক নুসুধাকৈ তেওঁলোকে লগাই দিছিলে, সেই মিটাৰবিলাক আমি ইয়াত ঘূৰাই দিছোঁ আৰু যি পৰ্যায়লৈ যাব লাগে আমি যাম। কোনো কাৰণতে ডকাইত টুপি স্মাৰ্ট মিটাৰ আমি মানি নলওঁ, সেইকাৰণে আমি সদায় অফিচলৈ এনেকৈ ওলাই আহিছোঁ। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমি ডেইলি হাজিৰা কৰি খোৱা মানুহ। আমাৰ মানুহজন আজি 16-17 বছৰ পৰি আছে, মই দিন হাজিৰা কৰি পেলাই খাওঁ আৰু 1900-2000 টকা বিল আহিলে আমি কেনেকৈ হেৰি মাৰিম, বিলৰ পইচা দিম। গতিকে আমাক স্মাৰ্ট মিটাৰ নালাগে। আমি আগত যিটো মিটাৰ আমাক দিছিলে, আমি কিনি নিছিলোঁ, সেই মিটাৰটো আমাক ঘূৰাই লাগে। আজি আমি পুনৰ শক্তি বিভাগক আমাৰ আগৰ মিটাৰ ঘূৰাই আৰু এতিয়া নতুন মিটাৰ জমা দিবৰ কাৰণে আজি আমি আকৌ দ্বিতীয়বাৰ আহিছোঁ ইয়ালৈ। কিয়নো যেতিয়া স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগাই দিছিলে, সেই স্মাৰ্ট মিটাৰ ডকাইতিৰ ৰূপত, যিহেতু এদিন যদি আমি ৰিচাৰ্জ ভৰাব নোৱাৰোঁ, সেই দিনটোত পিছদিনা যদি আমি 1000 টকাও ভৰাওঁ নহয়, তেতিয়াহ'লে তেওঁলোকে কি কয়, প্ৰতিদিনে 400 টকা ফাইন কাটে। কিয় তেওঁলোকে এই 400 টকা ফাইন কাটি দুখীয়া মানুহবিলাকৰ মূৰত কিয় মাৰিছে? তেওঁলোকে আগৰ যিটো বিল, আমাৰ যদি আগতে 2-3টা লাইট জ্বলাওঁতে, এখন ফেন লগাওঁতে যদি 300 টকা আহিছিলে, এতিয়া তেনেকুৱা 3 গুণ 900 টকা আহে। গতিকে এই ডকাইতি ৰূপী আমাৰ স্মাৰ্ট মিটাৰ নালাগে। আজি আমি জমা দিবলৈ আহিছোঁ আৰু আমাক পুনৰ আগৰ যিটো আমাৰ মিটাৰ, আমি যিটো আগৰ মিটাৰ আমি কিনি পেলাই লগাইছিলোঁ, সেই মিটাৰ আমাক যাতে ঘূৰাই দিয়ে, সেইটো কাৰণে আমি আজি অফিচৰ সন্মুখত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আৰু আমাক এই মিটাৰ আৰু এই স্মাৰ্ট মিটাৰৰ সমস্যাৰ সমাধান যেতিয়ালৈকে নিদিয়ে, তেতিয়ালৈকে আমাৰ এই আন্দোলন জোৰদাৰ চলি থাকিব। নহয়, আমি প্ৰয়োজন হ'লে আমি বিজুলী ভৱনলৈ যাবলৈ আমি ৰাজু আছোঁ। আমি আজি স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া হৈছে। আমাৰ পুৰণি মিটাৰটো আমাক লাগে, যোনটো আমাৰ ডিজিটেল মিটাৰ আমি নিজে কিনি লৈছিলোঁ, সেই মিটাৰটো আমাক লাগে।
সেইকাৰণে আমি স্মাৰ্ট মিটাৰ আজি ঘূৰাই দিবলৈ আহিছোঁ। কিমান বিল আহে বা কেনেকুৱা ধৰণৰ? আমাৰ মাহত আগতে 300 টকা আছিলে, এতিয়া মাহত আমাৰ 400 টকা এটা আপোনাৰ কিবা সুদ লৈছে নেকি, সেই 400 টকাটো মিলাই পেলাই আমাৰ 1800-1900 টকা বিল আহে। আমাৰ ঘৰত কোনো আমাৰ কোনো হেৰি ধৰণৰ টিভি নাই, আমি অকল মাত্ৰ 2টা লাইট লগাওঁ, আগফালে এটা পিছফালে এটা লাইট লগাওঁ, ৰুমত মই লাইটেই নলগাওঁ, সেইটো লাইটতে আমাৰ আহে 1600 টকা বিল। আমি দিবই নোৱাৰোঁ, দিব নোৱাৰাৰ কাৰণে আমাৰ কাৰেণ্টৰ মেন আহি কাৰেণ্টমেনৰ মানুহ আহি পিনে আমাৰ কাৰেণ্টটো কাটি লৈ যায়। সেইটো কাৰণে আমি যে স্মাৰ্ট মিটাৰটো ঘূৰাই দিব আহিছোঁ। আমি যোনটো ডিজিটেল মিটাৰ আমি কিনি লৈছিলোঁ সেই মিটাৰটো আমাক ঘূৰাই লাগে। আমি সকলো ৰাইজ একেলগতে মিলি পিনে আমি আজি স্মাৰ্ট মিটাৰ যিমান পাৰোঁ খুলি লৈ আনিছোঁ গাঁৱত।